মাধৱদেৱ স্থাপিত এইখন বৰপেটা সত্ৰ আৰু সমগ্ৰ অসমতে মাঘৰ আজি উৰুকা সমগ্ৰ অসমতে আজি মেজি জ্বলোৱা হৈছে। কিন্তু বৰপেটা সত্ৰত সত্ৰীয় পৰম্পৰা মতে অহাকালিয়ে ইয়াত মেজি জ্বলোৱা হ'ব। কিন্তু ইয়াত যি সত্ৰীয় পৰম্পৰা মতে ইয়াত এয়া ঘোষা কীৰ্তন হৈ আছে। এইখন হ'ল মঠৰ চোতাল, ইয়াত ঘোষা কীৰ্তন হৈ আছে। বৰপেটা সত্ৰ যিহেতুকে সত্ৰকেন্দ্ৰিক সত্ৰ নগৰী বৰপেটা বুলি কোৱা হয়, ইয়াত গোটেইখিনি কাম সত্ৰীয় পৰম্পৰা যে আচলতে এটা মাঘ বিহু গতিকে মাঘ বিহুত পৰহিলেহে উৰুকা হয়। যোৱাকালি পুহ মাহতে আছে, গতিকে মাঘ বিহু নহয়। যোৱাকালিটো উৰুকা হ'ল, সেইটো মাঘ বিহুৰ উৰুকা নহয়, পুহ মাহত হৈছে। মাঘ আজিহে পৰিব, আজি লাগিব বা লাগিছে, সেইকাৰণে আজি আমাৰ উৰুকা আৰু আজিৰ পৰা আমাৰ বিহু। অইন জেগাতো আজিৰ পৰাই বিহু, গতিকে বিহুটো আজিৰ পৰা আমাৰ আজি প্ৰথম বিহু। আৰু অহাকালি মেজি জ্বলাব। বৰপেটা সত্ৰ নহয়, যিবিলাক ঠাইত আমাৰ এইবিলাক উৎসৱ কৰিছে সকলোবিলাকত অহাকালি মেজি জ্বলাব, আজি নজ্বলায়। আগতে বৰপেটা সত্ৰ যে প্ৰসংগৰ পিছত মেজি জ্বলাব, তাৰপিছত হাতীৰ বাপুসকলে মেজি জ্বলাব। সমস্ত কথা আমাৰ বৰপেটা সত্ৰকেন্দ্ৰিক। আজি ভোগালী বিহু, মাঘ বিহু, মাঘৰ 1 তাৰিখ। আমাৰ ইয়াতে বৰদিমহাই বুলি কয় সত্ৰবিলাকত। আজি আমাৰ দমদমাহী হিচাপে যিখিনি কাৰ্যসূচী সত্ৰ সেইবিলাক আৰম্ভ কৰি আছে। যোৱাকালি আমাৰ এটা পৰ্ব গৈছে আৰু আজি প্ৰসংগৰ পিছত ইয়াতে মেজি জ্বলাব। মেজি জ্বলাই অগ্নি দেৱতাক সকলোৱে সেৱা জনাই ৰাইজৰ মংগল কামনা কৰি ঘৰলৈ যাব। ঘৰত যাই সৰু ডাঙৰক এটা সেৱা কৰা এটা দস্তুৰ আছে, সেৱা কৰিব আৰু ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব। এনেকৈ আমাৰ 4 দিন কীৰ্তন ঘৰত বিহুৰ উৎসৱ চলি থাকিব। 5 দিনীয়াকৈ পালন কৰা হয়। গতিকে এই 5 দিনে আমাৰ বৰপেটা এটা বিহু হিচাপে সদায় কাৰ্যসূচী চলি থাকিব। আমাৰ বৰপেটা সত্ৰক কেন্দ্ৰ কৰি আমাৰ এই নামনি অসমৰ যিখিনি সত্ৰ আছে, কন্দলীয়া, পাটবাউসী, বাৰাদি, গণকচি, চিনপুৰা বা গজীয়া, ৰঙিয়া আদি কৰি সকলোবিলাকে আমাৰ যিটো নীতিত চলে, ঠিক সেনে একে নীতিতে সকলো সত্ৰবিলাকৰো একেলগে চলে। আমাৰ সমস্ত কথাবিলাক সত্ৰকেন্দ্ৰিক। মই এটা উদাহৰণস্বৰূপে কওঁ, আজি যদি কোনোবা এটা নতুনকৈ জন্ম ল'ৰাৰ ৰাখি পুজি কৰে ঘনক আহে, দৈৱজ্ঞ আহে, তেতিয়া দৈৱজ্ঞয়ো এই সত্ৰৰ প্ৰসংগ শেষ নোহোৱাকৈ আৰু কাম আৰম্ভ নকৰে, তেওঁলোক কাৰ্যসূচী কাম আৰম্ভ নকৰে। বা মানুহৰ ঘৰত শ্ৰাদ্ধ পাতি যিবিলাক হয় বা নাম গুণ কীৰ্তন হয়, বৰপেটা কীৰ্তন ঘৰৰ প্ৰসংগ শেষ হ'লেহে সেইবিলাক আৰম্ভ কৰে। অৰ্থাৎ আমাক সত্ৰৰ কীৰ্তন ঘৰক মান্যতা দিয়ে, সমস্ত কথাতে কীৰ্তন ঘৰক মান্যতা দিয়ে। আনকি শুভ কামত মই এটা সাধাৰণ উদাহৰণ কওঁ, বিয়া বিহুৰ ক্ষেত্ৰতো যিবিলাক আমাৰ কিবা 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 ধান বান্ধা কিবা পৰ্ব আছে নহয় তিৰোতাবিলাকৰ, সেইবিলাক পৰ্ব হ'লেও কীৰ্তন ঘৰৰ প্ৰসংগ শেষ হোৱাৰ পাছতহে আৰম্ভ কৰে।